Hey guys and welcome back to my YouTube channel. So friends, আজি নতুন এটা ভিডিও লৈ আপোনালোকক সকলোকে স্বাগতম জনালো। মই আছো অৰুণাচল আৰু অৰুণাচলৰ পৰা এইসব পিছফালে মোৰ গাড়ী আৰু অৰুণাচলৰ পৰা আপোনালোক সকলোকে আজি নতুন ভিডিও লৈ স্বাগতম জনাই কিনে মই ভিডিওটো ষ্টাৰ্ট কৰিম আজি কাৰণ মই আছো অৰুণাচলত আৰু অৰুণাচলৰ কিছুমান ভিউ এনেকুৱা ভিউ আছে সব অৰুণাচলৰ কিছুমান ভিউ সব আনলিমিটেড ভিউ এটা গোটেইখিনি পাহাৰ হয় আৰু মই ইয়াত গাড়ী পাৰ্ক কৰি কিনে ইয়াত অলপ ৰখি কিনে অলপ পেছাব কৰিলো। কিন্তু আজি মই এই ভিডিওৰ জৰিয়তে সকলোকে এটা বস্তু দেখাম যে ইউটিউবত ভিডিও সবাই বেলেগ বেলেগ ধৰণৰ আপলোড দি থাকে কিন্তু মই ভিডিওবিলাক আপলোড দি আছিলোঁ কিন্তু মোৰ এই চেনেলত এটা প্ৰব্লেম হৈছে। প্ৰব্লেমটো কি জানে, মোৰ ৱাচ টাইম মিনিট আছিল 1 লাখ, মোৰ ৱাচ টাইম মিনিট 2 লাখৰ ওপৰত আছিল কিন্তু এতিয়া কি হৈছে মোৰ ৱাচ টাইম মিনিট একদম কমি গৈছে। তো কিয় কাৰণে বা কমি যোৱা নাই, কমি গৈছে গম নাপাওঁ। আৰু সাবস্ক্ৰাইবাৰ যেটো হেৰি আছিল এইটো বাঢ়ি আছিল কিন্তু মই সাবস্ক্ৰাইবাৰটো হাইড কৰি দিয়াৰ পাছত মোৰ সাবস্ক্ৰাইবাৰটো অটোমেটিক সাবস্ক্ৰাইবাৰো কমি আছে আৰু ৱাচ টাইম মিনিটটো কমি আছে। তো এইবিলাক বাদ দিয়ক, চলি থাকিব ভিডিও। কিন্তু ইউটিউবে যিয়ে নহওক সাবস্ক্ৰাইবাৰ কমক বা মোৰ ৱাচ টাইম মিনিট কমক কিন্তু মই ৰেগুলাৰ ভিডিও আপলোড দিবৰ কাৰণে চেষ্টা কৰি থাকিম আৰু ভিডিও আপলোড দি আছোঁ। এতিয়া চাওক মই কিমান ওপৰত আছোঁ আৰু তলত চাওক এইবিলাক কি চাওক কিমান গাছত আৰু ইয়াত মোৰ গাড়ী ৰাখি থৈছে। অলপ ৰেষ্ট ল'লোঁ ইয়াত কাৰণ ৰাতি 2টা বজাত ঘৰৰ পৰা ওলাই আহিছোঁ। আহি আছিলোঁ অলপ পেচাব কৰিব লাগিল, পেচাব কৰি কিনে ইয়াত ৰখি আছোঁ। কিন্তু গাইজ মই আৰু এটা বস্তু আপোনালোকক ক'ম যে অৰুণাচলত গাড়ী চলা কিছুমান নিয়মবিলাক আছে। তো নিয়মবিলাক কি মই গাড়ী চলাই থাকিম তেতিয়া আপোনালোকক কৈ থাকিম। তো ভিডিওটো লাষ্টলৈ চাই থাকিব আৰু মোৰ চেনেলত যদি কোনো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, জলদি ছাপোৰ্ট কৰক যে চেনেলটো জলদি মনিটাইজ হৈ যাওক। তো এয়াই আৰু অৰুণাচলৰ কিছুমান ভিউ। তো আগত আৰু ভাল ভাল ভিউ আছে মই এইবিলাক দেখাম। তো চাই থাকক ভিডিওটো আগলৈকে। डीजे वाला रे बजा रे कहले पयलावा की सुनो सखी काजा कहले पयलावा की सुनो सखी काजल गे उठियावल हो जवानी तो हर माजल, गे उठियावल हो जवानी तो हर माजल। कहले पयलावा की सुनो सखी काजल, हाँ कहले पयलावा की सुनो सखी काजल। हर जगह खा के दूबर दहिया गोटाई रहल तू सावर जिस्म के पावर मिले गया चके घोराई। सुनो तारू सट बजा के हर जगह खा के दूबर दहिया गोटाई। তো গাইজ আজিলৈকে ভিডিও এইখিনি আছিল আৰু ভিডিওটো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি কিনে ক'ব। এনেকুৱা ধৰণৰ নতুন নতুন ভাল ভাল চিনেমাটিক শ্বৰ্ট দি কিনে হওক, ভাল ভাল কিছুমান কথা বুজাবৰ কাৰণে হওক বা কিছুমান টেকনিকেল টাইপৰ ভিডিঅ' হওক বা বেলেগ ভাল ভাল কণ্টেণ্ট লৈ কিনে ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰি থাকিম। আৰু আপোনালোকক উৎসাহ দিব কাৰণ কমেণ্ট কৰি কিনে ক'ব যে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে ভাল লাগে, এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। আৰু ধৰক চেনেলটোক ছাবস্ক্ৰাইব কৰি কিনে জলদি মনিটাইজেশ্যন হ'বৰ কাৰণে বেছি দিন নাই, তো অলপ ছাপোৰ্ট কৰিব বেছি। তো আজিলৈ ভিডিঅ' যিখিনি আছিল। তো জয় হিন্দ, বন্দে মাতৰম, জয় আই আছাম।